Aroma of Assamese কিচেনত আপোনালোকক স্বাগতম জনাইছো মই আজি আপোনালোকক আমলখিৰ লগত ৰন্ধা মাছৰ সুস্বাদু টেঙা আঞ্জা এখনৰ ৰেচিপি এটা দেখুৱাব লৈছো আশা কৰিছো আপোনালোকে ৰেচিপিটো ভাল পাব এতিয়া আহকচোন ভিডিঅটো চাওক আঞ্জাখন ৰান্ধিবৰ বাবে 6টা পুৰঠ আমলখি লোৱা হৈছে আমলখি কেইটা ধুই ল'ব লাগিব আনহাতে আলু এটা বাকলি গুচাই ধুই টুকুৰা টুকুৰকৈ কাটি ল'ব লাগিব এতিয়া প্ৰেছাৰ কুকাৰত আমলখি আলু আৰু জুখমতে পানী দি আমলখি আৰু আলুখিনি সিজাই ল'ব লাগিব দুটা হুইসেল মাৰিলে গেছৰ জুই নুমুৱাই কুকাৰটো ঠাণ্ডা হ'বলৈ দিব লাগিব মাছ কেইটুকুৰা ধুই লোৱা হৈছে এতিয়া মাছ কেইটুকুৰাত জোখমতে নিমখ আৰু হালধি দি ভালদৰে মিহলাই ল'ব লাগিব আলু আৰু আমলখিখিনি প্ৰেছাৰ কুকাৰৰ পৰা পাত্ৰ এটাত উলিয়াই লোৱা হৈছে এতিয়া প্লেট এখনত আলু আৰু আমলখিখিনি কাঢ়ি থ'ব লাগিব আলু আৰু আমলখি সিজোৱা পানীখিনি পেলাই দিব নালাগে আঞ্জা ৰান্ধোতে ব্যৱহাৰ কৰিব পাৰিব এতিয়া আলু কেইডোখৰ পিটিকা কৰি ল'ব লাগিব আনহাতে আমলখিৰ গুটিবোৰ আঁতৰাই পিটিকা কৰি ল'ব লাগিব মোৰ এই চেনেলটোত আমাৰ পৰম্পৰাগত বিভিন্ন ধৰণৰ সুস্বাদু ৰেচিপিৰ ভিডিঅ' চাবলৈ পাব এতিয়াও যদি আপোনালোকে মোৰ চেনেল এৰোমা অফ আছামিজ কিচেনক সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিবচোন আৰু লগতে কাষত থকা বেল আইকনটো টিপি দিব তেতিয়া মই পোষ্ট কৰা প্ৰতিটো ৰেচিপিৰ নটিফিকেশ্যন মই ভিডিঅ' পোষ্ট কৰাৰ লগে লগে আপোনালোকে পাই যাব মই দুটা আমলখি গোটাকে ৰাখিছো এতিয়া কেৰাহীখন গেছত পাতি তাত প্ৰয়োজন মতে মিঠাতেল দি তেলখিনি ভালদৰে গৰম হ'বলৈ দিব লাগিব এতিয়া গৰম তেলত মাছ কেইটুকুৰা দি দুয়োফালে ৰঙচুৱা হোৱাকে ভাজি ল'ব লাগিব মাছ কেইটুকুৰা ভজা হৈ গৈছে এতিয়া নমাই থ'ব লাগিব মাছৰ আঞ্জা ৰান্ধিবৰ বাবে আপোনালোকে নিজৰ হিচাপত তেল ল'ব পাৰিব মই অৱশ্যে তেল কম পৰিমাণে লৈছো এতিয়া গৰম তেলত মেথি গুটি আৰু শুকান জলকীয়াৰ ফোৰণ দিব লাগিব তাৰ পিছত তাত পিটিকি লোৱা আলু আৰু আমলখিখিনি দি লৰাই দিব লাগিব এতিয়া তাত জোখমতে নিমখ আৰু হালধি দি প্ৰায় 5 মিনিটমান সময় কম জুইত আলু আৰু আমলখিখিনি ভাজিব লাগিব প্ৰায় 5 মিনিটমান সময় আলু আৰু আমলখিখিনি ভজাৰ পিছত এতিয়া তাত আলু আৰু আমলখি সিজোৱা পানীখিনি দি লৰাই দিব লাগিব আঞ্জাত পানীৰ পৰিমাণটো কম হৈছে সেয়ে আৰু অলপমান গৰম পানী যোগ কৰি আঞ্জাখন ঢাকি প্ৰায় 5 মিনিটমান সময় ভালদৰে উতলিবলৈ দিব লাগিব এতিয়া উতলি থকা আঞ্জাখনত ভজা মাছ কেইটুকুৰা দি ঢাকি আকৌ ভালদৰে উতলিবলৈ দিব লাগিব
আঞ্জাখন ভালদৰে অলপ সময় উতলোৱাৰ পিছত এতিয়া তাত কুটি লোৱা ধনিয়া পাত অলপমান দি গেছৰ জুই নুমুৱাই দিব লাগিব। আমলখিৰ লগত ৰন্ধা সুস্বাদু মাছৰ টেঙা আঞ্জা প্ৰস্তুত হৈ গৈছে। এতিয়া পাত্ৰ এটাত উলিয়াই গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিব পাৰিব। আমলখিৰ লগত ৰন্ধা মাছৰ এই আঞ্জাখন খাবলৈ বৰ সোৱাদ হয় আৰু লগতে শৰীৰৰ বাবেও উপকাৰী হয়। আপোনালোকেও কেতিয়াবা এনেদৰে ৰান্ধি খাই চাবচোন। প্ৰিয় দৰ্শক, আপোনালোকৰ যদি মোৰ এই ৰেচিপিটো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। এনেধৰণৰ সুস্বাদু ৰেচিপিৰ ভিডিঅ'লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আজিলৈ আহোঁ, ধন্যবাদ।